বন্ধুসকল, ভাৰতত কাগজৰ নোট সৰ্বপ্ৰথমে 1800 খ্ৰীষ্টাব্দত প্ৰস্তুত কৰা হৈছিল। বেংক অৱ হিন্দুস্তান, জেনেৰেল বেংক অৱ বেংগল আৰু বেংগল বেংকে প্ৰথমবাৰ কাগজৰ নোট প্ৰস্তুত কৰি ভাৰতৰ অৰ্থব্যৱস্থাৰ ইতিহাসত এটি নতুন যুগৰ আৰম্ভ কৰিলে। ভাৰতৰ পইচাক টকা বুলি কোৱা হয় আৰু ভাৰতত পইচা দুই প্ৰকাৰৰ, এটি হৈছে কইন আৰু ইটোটো হৈছে নোট। ভাৰতত এটকা, 2 টকা, 5 টকা, 10 টকাৰ কইন পোৱা যায় আৰু 10 টকা, 50 টকা, 100 টকা, 200 টকা, 500 টকা আৰু 2000 টকাৰ নোট পোৱা যায়। এইবোৰকে বজাৰত ক্ৰয় বিক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি এই টকাৰ বিষয়ে কিমান জানে? টকা কেনেকৈ আৰু ক'ত প্ৰস্তুত কৰা হয়? ভাৰতীয় টকাৰ সম্পূৰ্ণ ইতিহাসৰ বিষয়ে জানিবৰ বাবে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। নমস্কাৰ বন্ধুসকল, যোৰহাটৰ পৰা মই ৰোহিত, স্বাগতম মোৰ এই নতুন ভিডিঅ'টিলৈ। ভাৰতৰ কাৰণে প্ৰথমটো নোট 1862 চনত ব্ৰিটিছ চৰকাৰে ইউকেৰ এটি কোম্পানীৰ পৰা প্ৰস্তুত কৰিছিল। 1920 চনলৈকে ব্ৰিটিছ চৰকাৰে ভাৰতীয় নোট ব্ৰিটেইনতেই প্ৰস্তুত কৰিছিল। কিন্তু 1926 চনত ব্ৰিটিছ চৰকাৰে মহাৰাষ্ট্ৰৰ নাছিকত প্ৰথম প্ৰিণ্টিং প্ৰেছ আৰম্ভ কৰিলে, যিয়ে নোট ছপা কৰাৰ কাম কৰিছিল। আৰু ইয়াতে 100 আৰু 1000 টকীয়া নোট ছপা হ'ব ধৰিলে। ইয়াৰ পাছত 1946 চনৰ পাছত এই নোট নাছিকতে প্ৰস্তুত হৈছিল, যাৰ পাছত 1975 চনত ভাৰতৰ দ্বিতীয় প্ৰিণ্টিং প্ৰেছ মধ্যপ্ৰদেশত খোলা হয়। কিন্তু এতিয়াও দুই প্ৰিণ্টিং প্ৰেছ আবাদীৰ হিচাপত কম আছিল। সেইকাৰণে 1997 চনত প্ৰথমবাৰ ভাৰত চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে আমেৰিকা, ইউৰোপ, কেনেডাৰ পৰা নোট আনিবলৈ ধৰিলে। ইয়াৰ পাছত 1999 চনত মেহচুৰ আৰু 2000 চনত পশ্চিম বাংলাৰ চেলবনীত প্ৰিণ্টিং প্ৰেছ খোলা হয়, য'ত এতিয়াও ভাৰতীয় নোট ছপা হয়। আজিও ভাৰতীয় নোট অকল 4টা ঠাইতেই ছপা হয়: নাছিক, শালবনী, মেহচুৰ আৰু মধ্যপ্ৰদেশৰ দেৱাছত। দেৱাছত 10 টকীয়া, 50 টকীয়া আৰু 500 টকীয়া নোট ছপা হয় আৰু মেহচুৰত 2000 টকীয়া নোট ছপা হয়। ৰিজাৰ্ভ বেংকৰ মতে ভাৰতে প্ৰত্যেক বছৰতে 2000 কোটি টকা নোট ছপা কৰে আৰু ইয়াৰে 40% টকা কাগজ আৰু চিয়াঁহীত খৰচ হয়। নোট প্ৰস্তুত কৰিবৰ বাবে কটনৰ পৰা প্ৰস্তুত হোৱা কাগজ আৰু বিশেষ ধৰণৰ চিয়াঁহীৰ প্ৰয়োজন হয়। ৰিপৰ্টৰ মতে ভাৰতৰ নোটত ব্যৱহাৰ হোৱা চিয়াঁহীক ছুইজাৰলেণ্ডৰ পৰা অনা হয়। ভাৰতীয় নোট প্ৰস্তুত হোৱা কাগজবোৰ ভাৰতত প্ৰস্তুত কৰা নহয়। এইবোৰ এই কাৰণেই যে ভাৰতত অকল এটাহে পেপাৰ মিল আছে আৰু এইটো হোচাংগাবাদত আছে। ভাৰতীয় নোটৰ কাগজ বেছিভাগে জাৰ্মানী, আমেৰিকা আৰু জাপানৰ পৰা অনা হয়। এই পেপাৰবোৰ এটি বিশেষ ধৰণৰ মেচিনত ভৰোৱা হয় আৰু অন্য এটি মেচিন, যাক এণ্টাভিউ বুলি কোৱা হয়, ইয়াৰ জৰিয়তে নোটক কালাৰ কৰা হয় আৰু এটি শ্বীটত নোট ছপা হৈ যায়। এটি শ্বীটত 32টাৰ পৰা 48টা নোট থাকে। এই নোটবোৰ চিকমিকনি ৰঙৰ দ্বাৰা মুদ্ৰিত হয়। ইয়াৰ পাছত ভাল নোটবোৰত নাম্বাৰ লিখা হয়। নাম্বাৰ ভৰোৱাৰ পাছত প্ৰত্যেকটো নোটত ভালদৰে চোৱা হয়। যিবোৰ নোট বেয়া হৈছে সেইবোৰক বেংকে জমা কৰি থৈ দিয়ে আৰু বেংকে এই নোটবোৰক মুখ্য কাৰ্যালয়লৈ পঠিয়াই দিয়ে। তাৰ পাছত তাৰ সলনি নতুন নোট প্ৰস্তুত কৰা হয়। এতিয়া আমি গম পালোঁ যে নোট কেনেকৈ ছপা হয় আৰু এতিয়া প্ৰত্যেকটো নোট ছপা হওঁতে কিমান খৰচ পৰে জানি লওঁ। 10 টকাৰ নোটৰ ক্ষেত্ৰত খৰচ হ'ব 1.1 টকা। 100 টকাৰ নোটৰ ক্ষেত্ৰত খৰচ হ'ব 1.51 টকা। 500 টকীয়া নোটত খৰচ পৰিব 2 টকা 57 পইচা। 2000 টকীয়াত খৰচ পৰিব 4 টকা 18 পইচা। গতিকে বন্ধুসকল, আজিলৈ আশা কৰোঁ আপোনাক এই ইনফৰমেশ্যনটো অলপ হ'লেও ভাল লাগিল। যদি ভাল লাগিল, ভিডিঅ'টিক লাইক কৰিব নাপাহৰিব, লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত যিটো বেল আইকন আছে তাত অল ছিলেক্ট কৰি দিব, যাতে অনাগত দিনত আহিবলগীয়া আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে।